ৰেডি ইয়াৰ পল এখন কচুবাৰী পিক্স হয়, এখন খ' পিক্স 2 দিনমান আগতে গেম হৈ গৈছিল এতিয়া কচুবাৰী আৰু গুৱাহাটী। তাৰপিছত এইখন পিক্সতে হৈ গৈছিল। তাৰপিছত মই এতিয়া চিনাকি কৰিব খুজিছোঁ লাইনবিলাক। এইডাল হ'ল পল, তাৰপিছত এইডাল পল লাইন বুলি কয়, এইডাল পল লাইন। তাৰপিছত হ'ল আপোনাৰ এই দুডাল হ'ল চেণ্টাৰ লাইন বুলি কয়, চেণ্টাৰ লাইন। তাৰপিছত আপোনাৰ এই দুডাল হ'ল আমাৰ চলজাৰ লাইন বুলি কয়, চলজাৰ লাইন। মই এইখিনি মানে ক'ব বিচাৰিছোঁ। আৰু এই লাইনডাল যি আছে এইডাল হ'ল আউটলাইন বুলি কয়, আউটলাইন। তাৰপিছত আৰু আপোনাৰ এইফালে আছে ফ্ৰিকট। এইটো ফ্ৰিকট যেনেকৈ লৈ চুব পাৰে, মানে এইটো হেৰি নাই আৰু মানে ফাউল চাউল একো মাইনাছ একো নাই, যেনেকৈ লৈ চুব পাৰি এইডালত। এইটো ফ্ৰিকট বুলি কয়। এইডাল পল লাইন। আৰু আমি পল মাৰোঁতে যাতে আমি এই পল লাইনডাল যাতে টাচ নকৰোঁ, টাচ নকৰাকৈ আমি এইটো ফিংগাৰ মাৰিব পাৰোঁ। যাতে টাচ হৈ, যদি টাচ হৈ যায় তেতিয়া আমাৰ মাইনাছ হৈ যায়, মাইনাছ হ'লে আউট নহয়। সেইকাৰণে আমি টাচ নকৰা কৰি আমি পল মাৰিব লাগে। তাৰপাছত পাৰ হৈ যাব লাগে। এইখিনিয়ে আৰু মই ক'ব লগা। বাকীটো আৰু এইটোতো চেণ্টাৰ লাইন আৰু এইটো চলজাৰ লাইন বুলি কয়। বাকী এইখিনিয়ে সমাপ্ত।